তাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। কোনো মানুহে আপুনি বুলি ক'লে কাকো আপুনি বুলিবলৈ নিদিয়ে। যে আহিব আমি দেখিছিলোঁ ইয়াত, তেওঁ ফাংচন কৰি আহিব, ফাংচন কৰি আহে যিবোৰ মানুহ আহে তেওঁ নিজৰ এটা পইচাও হাতত নৰখাকৈ মানুহক দি সহায় কৰিছিলে, এনেকুৱাই সাহাৰ্য কৰিছিলে মানুহক। লগৰ যিবোৰ হেণ্ডছে কোনেও ক'ব নোৱাৰে মোক একো, এনেকুৱাই হেৰি আছিলে। আহিব ধুনীয়া দেউতাকৰ খবৰ ল'ব, তাৰপৰা আকৌ ষ্টুডিঅ'লৈ গুচি যাব। ইমান কৰ্ম, শুবলৈ ক'ব নোৱাৰে, খাবলৈ খাব নাথাকে তেওঁৰ, এনেকুৱাই আছিলে। প্ৰত্যেকজন লোকে আজি এইদৰে আজি চকু পানী টুকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এইগৰাকী সুৰক্ষা কৰ্মী ওচৰলৈ পুনৰ আহিছোঁ। আপোনাৰ 4 তাৰিখে পাইছিলোঁ, 4 তাৰিখ মানে 4 তাৰিখ নে 3 তাৰিখে পাইছিলোঁ, তাৰপিছত আৰু পোৱা নাই। আৰু তেখেতক মই এটা কথা কৈছিলোঁ, তেখেতে ষ্টুডিঅ'লৈ মাতিছিল মোক। এতিয়া